নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমি আলোচনা কৰিম কেইটামান অতি মূল্যৱান বাণী, যিসমূহ বাণীয়ে জীৱনত জীয়াই থাকিবলৈ সাহস আৰু প্ৰেৰণা যোগাব। গতিকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ কথাখিনি মনোযোগেৰে শুনিব। বিশ্বাসে আনন্দ দিয়ে, প্ৰেমেৰে যৌৱন, বয়সে নকৰে বুঢ়া, পাপেহে উচন। পাপক ঘৃণা কৰিবা, কিন্তু পাপীক ঘৃণা নকৰিবা। চকুৰে নেদেখাজনক অন্ধ বুলিব নোৱাৰি। নিজৰ দোষ ক্ৰুটিবোৰ লুকাই ৰখাজনহে প্ৰকৃতাৰ্থত অন্ধ। আমি কৰা প্ৰতিটো সৎ কামৰ বাবে একোজন সৎ দেৱদূতৰ আৰু প্ৰতিটো অসৎ কামৰ বাবে একোজন অসৎ দেৱদূতৰ জন্ম হয়। যিজনে জীৱনত সুখ আৰু দুখ দুয়োটাকে হৰ্ষমনে গ্ৰহণ কৰিব পাৰে, তেওঁহে জীৱনত সৌন্দৰ্য ভোগ কৰিব পাৰে। জন্মৰ দ্বাৰা নহয়, কৰ্মৰ দ্বাৰাহে মানুহ মহান হয়। ধন হেৰালে একোৱেই নেহেৰায়, স্বাস্থ্য হেৰালে সম্পদ হেৰায়, কিন্তু চৰিত্ৰ হেৰালে সকলোখিনিয়ে হেৰায়। দান কৰা বস্তুটো নিদিয়াটো ঋণ পৰিশোধ নকৰাৰ সমান। তুমি নিজে সাধু হোৱা, তেতিয়া নিঃসন্দেহে ক'ব পাৰিবা যে এজন অসৎ লোক পৃথিৱীত কমি গৈছে। অন্তৰ পবিত্ৰ নহ'লে, ইন্দ্ৰিয় সংযমী হ'ব নোৱাৰিলে, শিক্ষিত বিদ্বান হ'ব নোৱাৰি। পাপীয়ে সদায় পোহৰলৈ ভয় কৰে, কাৰণ পোহৰত তাৰ স্বৰূপ প্ৰকাশ পায়। আজিলৈ ইমানেই। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্টো কৰিব। ধন্যবাদ।